নমস্কাৰ সকলোকে মই শিখা আজি আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আজি কাতি বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমিও ঘৰতে কাতি বিহু পালন কৰিলোঁ। তাৰে কিছু অংশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তেনেহ'লে আহকচোন চাওঁ। এয়া আমাৰ তুলসী ভেটি বনোৱা হোৱা নাই বাৰু, আৰু আছে কাম। অকণমান পানী দি শুকাবলৈ দিছোঁ, নহ'লে তাৰমানে মাটিখিনি ওলাই ওলাই আহিছে। ইফালৰ বালিয়া মাটি দিয়া হ'ল, গতিকে অকণমান শুকাওক, তাৰপিছত ধুনীয়াকৈ মুচি দিয়া হ'ব। বৰ বাবে অকণমান এই জেগাখিনি ওখ কৰি ডিজাইন এটা বনাই দিয়া হৈছে। চাওঁ, দেখাই দিয়া ডিজাইনটো। কি দি বনাইছা? হা? অঁ, সেই বাতি এটা আছিলে পুৰণা, সেইটোকে উল্টাই বহাই দিছে। বহাই পেলাই এনেকৈ ডিজাইনটো বনাই দিছে। ধুনীয়া লাগিব বনাই হৈ গ'ল। এয়া আমাৰ তুলসী ভেটি ৰেডি, আৰু বনোৱা মানুহজন হৈছে এইজন। চাওঁ, মুখখন দেখাই দিয়া। এজন বনোৱা মানুহ খুব ধুনীয়াকৈ তুলসী ভেটিটো বনালে। বঢ়িয়া। কি বনাইছা? কাতি বুলি লিখি দিছা নেকি? কাতি বিহু। বিহু হয়ে সুৰটো লিখি আছা নেকি এতিয়া? ধুনীয়া হৈছে। ফুলবোৰ দি দিয়া, সেই ওপৰত দিয়া, তুলসীজোপাৰ সেয়াত দিয়া ফুলপাহ গুৰিত। কাতি বিহুৰ উলগ এইগিলা সিফালৰ পৰা দি দে। মাতাশ্ৰী কি কৰিছা? বহি আছে, চাই আছো। প্ৰসাদৰ কাৰণে আমাৰ ইয়াৰ ব্যৱস্থা কৰি থকা হৈছে। এইফালে মা, এইফালে ভণ্টি কাটি আছে, এইফালে আকৌ নিতুমণি চাকি বন্তি জ্বলোৱাত লাগিছে।